চাকি জ্বলোৱাৰ প্ৰকৃত নিয়ম কি? কেনেদৰে আপোনালোকে চাকি জ্বলাব? আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আগত এইসমূহ কথাৰ বিষয়ে আপোনালোকৰ আগত জনাবলৈ লৈছোঁ। সকলোৱে নিজৰ ইষ্ট দেৱতা বা ভগৱানক প্ৰসন্ন কৰিবলৈ পূজা বা চাকি জ্বলায়। কিন্তু আমি নাজানো যে যি পূজা আমি আমাৰ ইষ্ট দেৱতাক বা ভগৱানক প্ৰসন্ন কৰিবলৈ কৰোঁ, সেয়া পূজা আমাৰ ভগৱানে স্বীকাৰ কৰিছেনে নাই। অৱশ্যে ভগৱানেও আমাক কিছুমান প্ৰমাণ আৰু চিহ্ন দিয়ে, যাৰ ফলত আমি গম পাওঁ যে আমাৰ ইষ্ট দেৱতা বা ভগৱানে আমাৰ পূজা স্বীকাৰ কৰিছে। আমি গম পাওঁ যে আমাৰ ইষ্ট দেৱতা বা ভগৱানে আমাৰ পূজা স্বীকাৰ কৰিছেনে নাই আৰু আমাৰ ওপৰত প্ৰসন্ন হৈছেনে নাই। প্ৰথমতে আমি জানো আহক ভগৱানৰ ওচৰত চাকি কেনেদৰে জ্বলাব লাগে আৰু জ্বলোৱাৰ প্ৰকৃত নিয়ম কি। পূজাত চাকি জ্বলোৱা বিশেষ মহত্ব থাকে। যিকোনো পূজাতে চাকি যদি নজ্বলাই সেই পূজা আধৰুৱা বুলি কোৱা হয়। আৰু ঘৰত চাকি জ্বলোৱাটো বহুত উপকাৰী, কাৰণ ইয়াৰ ফলত ঘৰৰ নকাৰাত্মক শক্তি নাইকিয়া হৈ যায়। কিন্তু কিছুমান কথাৰো আমি ধ্যান ৰাখিব লাগে, যেনে চাকি কেনেদৰে জ্বলাব লাগে, চাকি কোন দিশত জ্বলাব লাগে। যেতিয়া আপোনালোকে চাকি জ্বলায় তেতিয়া মনত ৰাখিব যে সদায় আপোনালোকে চফা চাকিহে আপোনালোকে জ্বলাব, ভগা চাকি কেতিয়াও নজ্বলাব। কিছুমানে চাকি ঘিউৰ আৰু কিছুমানে তেলৰ চাকি জ্বলায়। তেলৰ চাকি সমস্যা বা কষ্টবোৰ দূৰ কৰিবলৈ জ্বলোৱা হয় আৰু ঘিউৰ চাকি মনৰ কামনা আৰু সুখ সমৃদ্ধিৰ বাবে জ্বলোৱা হয়। চাকি জ্বলাওঁতে আপোনালোকে মনত ৰাখিব যে চাকি আপোনালোকে সদায় উত্তৰ বা পূব দিশৰ ফালেহে জ্বলাব। এতিয়া আমি জানো আহক ভগৱানৰ ওচৰত যে আমি চাকি জ্বলাওঁ, প্ৰাৰ্থনা কৰোঁ, তাৰ পাছত যে চাকি গছৰ খলিডালৰ আগত গুটি গুটি দৰে হয় বা ফুলৰ দৰে হয়, সেয়া কিয় হয় বা ভগৱানে আমাক কি সংকেত দিব বিচাৰে। চাকিৰ শলিতাডালৰ আগত যদি গুটি গুটি বা ফুলৰ দৰে হয়, তাৰ পৰা আপোনালোকে সংকেত পাব যে আমাৰ ইষ্ট দেৱতা বা আমাৰ ভগৱান আমাৰ ওপৰত প্ৰসন্ন হৈছে। আপোনালোকে যি পূজা নিজৰ মনেৰে আৰু ভক্তিভাৱেৰে কৰিছে, সেয়া আপোনালোকৰ ভগৱানৰ ওচৰ পাইছেগৈ আৰু ভগৱানে তাক স্বীকাৰো কৰিছে। এনেকুৱা অসীম কৃপা অকল সেইসকলেহে পায় যি সদায় নিয়মীয়াকৈ শুদ্ধ মনেৰে পূজা কৰে, নিয়মীয়াকৈ প্ৰাৰ্থনা কৰে আৰু ভালদৰে ভগৱানৰ ওচৰত চাকি জ্বলায়। সেইসকলৰ ওপৰতহে ভগৱানৰ এনেকুৱা অসীম কৃপা দৃষ্টি পৰে। চাকি গছৰ এনেকুৱা হোৱা মানে ভগৱান আপোনালোকৰ পূজা স্বীকাৰ কৰিছে আৰু আপোনালোকৰ ওপৰত প্ৰসন্ন হৈছে।